নমস্কাৰ সকলোলৈকে আজি অলপ বেলেগ ধৰণৰ ভিডিও এটা লৈ আহিছো আপোনালোকৰ কাৰণে যত মই দেখাব বিচাৰিছো মোৰ ছোৱালী পিহু কেনেকৈ পেন্সিল ধৰিবলৈ শিকাইছিলো অলপো চিন্তা কৰা নাছিলো অলপো কষ্ট কৰিব লগা নহল তাই পেন্সিলডাল ধৰিবলৈ শিকাবলৈ খুব ইজিলি তাই পেন্সিলডাল ধৰিলে আৰু এই ভিডিওটোত মই মোৰ এক্সপেৰিয়েন্স আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো যাৰ দ্বাৰা আপোনালোকৰ কেনেবাকৈ সহায় হ'বও পাৰে বুলি ভাবিছো তেনেহলে আহকচোন চাও তাইক পেন্সিল ধৰিবলৈ কেনেকৈ শিকাইছিলো অকমান আপোনালোকক দেখুৱাও প্ৰথম কথা হ'ল যিমান সৰুৰে পৰাই পেন্সিল ধৰিবলৈ নিশিকাও কিয় লৰা ছোৱালী 5 আৰু 6 বছৰ বয়সতহে হেনো হাতৰ মানে আঙুলিৰ মাসলছ বিলাক ডেভেলপ হয় হতে ভালদৰে পেন্সিলডাল একদম পাৰফেক্টলি ধৰি লিখিব পাৰে সেইকাৰণে হয়তো আমি সাগে আগতে 5 বছৰ বয়সতে প্ৰথম স্কুল গৈছিলো কিন্তু আজিকালিটো এনেকুৱা নহয় এতিয়াটো প্ৰি স্কুল 3 ইয়াৰ কম্পালসৰি কৰিয়ে দিলে 3 বছৰ পঢ়াবই লাগিব তাৰ আগতেও কিছুমান ওয়াৰ্কিং মাদাৰ যে থাকে তেওঁলোকে যেতিয়া বাচ্চাক চাব নোৱাৰে প্লে স্কুলত দি দিয়ে 2.5 ইয়াৰ্ছতে তেতিয়াৰ পৰা ৰাইটিং স্কিল অলপমান আহে তেতিয়াৰ পৰাই মানে বহুতে পঢ়া হৈয়ে যায় কিন্তু মোৰ ছোৱালীক কিন্তু মই তেনেকৈ প্লে স্কুলত দিব নোৱাৰিছিলো যদিও মানে মই তাইৰ লগত কোনো কষ্ট কৰিবলগীয়া হোৱা নাছিলে পেন্সিল ধৰাৰ ক্ষেত্ৰত মই কিছুমান কাম কৰিছিলো যিটোৰ দ্বাৰা আপোনালোকক সহায় হ'ব বুলি ভাবিছো প্ৰথমতে হৈছিলে তাই যেতিয়া বস্তু ধৰিব শিকিছিল ধৰিলক 1.5 বছৰ পাছৰ পৰা বুলাছিলে বস্তু ধৰিবলৈ শিকে বহে মেলে সব কৰে ইফালৰ পৰা সিফালৈ যায় মই তাইক পেন্সিল ধৰিবলৈ তুমি শিকা বা শিকিব লাগে বুলি এইম লৈ একো কৰাই নাছিলো মাত্ৰ কৰিছিলো মোৰ নিজৰ কিছুমান লিখা কাম পঢ়া কাম মই তাইৰ মুখৰ আগত কৰিছিলো তাইক বহুৱাই লওঁ তাইৰ আগত লিখো তাইৰ সন্মুখত বহুৱাই লৈ পিনে মই কিবা কিবি মোৰ নিজৰ কাম কৰি থাকো তেতিয়া তাইৰ দৃষ্টি আকৰ্ষণটো মানে মই কৰিব চেষ্টা কৰো তাৰ পিছত লাহে লাহে 2 বছৰৰ আগত ধৰিলক 1.5 বছৰ আৰু 2 বছৰৰ ভিতৰত সেইখিনি সময়ত তাইৰ আগত খুব ফনিক সং বিলাক গাই শুনাও মই ফনিক সং বিলাক ধৰিলক A is for apple B is for ball সেইখিনি মই খুব গাই শুনাও বা টিভিটো মই লগাই দিও টিভিত লগাই দি তাই সেইবিলাক চাই পিনে বহুতখিনি বস্তুৱে শিকিব পাৰিছিলে আৰু সেইখিনি শিকাৰ পাছতেই মানে তাই যেতিয়া বস্তু এটা চিনি পাব ধৰিলে এপল বি ফৰ বল তাৰ পাছত কি কৰো মই তাই আগত ডায়াগ্ৰাম বিলাক আঁকি দেখুৱাও ঠিক এনেদৰে A is for apple B is for ball and C is for cat. মোৰ আসলতে কোনো এইম নাছিল তাইক শিকোৱাবলৈ মাত্ৰ মই তাইৰ এন্টাৰটেইনৰ কাৰণে এইবিলাক কৰি আছিলো তাই যি কৰিবলৈ কয় A is for apple B is for ball এনেকৈ আঁকি দেখুৱাইছিলো আৰ্ট বিলাকত মানে ডায়াগ্ৰাম বিলাকত চকু নিদিব দেই একদমই বেয়া আৰ্ট খালি মই তাইৰ এন্টাৰটেইনৰ কাৰণে এইবিলাক কৰি থাকো তাৰ পাছত এখিনিলৈকে মই আকৌ তাৰছত তাই যি আঁকিবলৈ কয় লায়ন আঁকা টাইগাৰ আঁকা এইবিলাকটো ইমান মোৰ কাৰণে সহজ নহয় বাৰু তথাপিতো ফেচ কিবা এটা দিবলৈ চাওঁ তাই চিনিব পৰাকৈ কিবা এটা আঁকিব চেষ্টা কৰোঁ হেনেকে খুব আঁকিছিলো মানে মোৰ এখন ডায়েৰী পেজ শেষ হৈ গৈছিলে মই ইমানে আঁকো তাইৰ আগত এইবিলাক আৰু তাই খুব ভাল পায় আৰু আঁকি দেখুৱালৈ এনেকৈ তাইক আঁকি তাইক মানে দেখুৱাও কোনবা এপাকত তাইক ধৰিবলৈ কওঁ পেন্সিলডাল তুমি ধৰা তুমি এটা মোক আঁকি দেখুৱা কিবা এটা আঁকি দেখুৱা তাই একো কৰিব নাজানে জাষ্ট এবাৰ ট্ৰাই কৰে ধৰিবলৈ পেন্সিলডাল যিকোনো প্ৰকাৰে তাই পেন্সিলডাল ধৰিবলৈ ট্ৰাই কৰে আৰু কিবা কিবি আঁক-পিক কৰিবলৈ চেষ্টা শিকাও বুলি শিকাব কোনো দৰকাৰ নাই এহেঁতি নিজেই বস্তুবিলাক কেটচ কৰে যে যিটো বয়সত সকলো বাচ্চাৰে বয়স বেলেগ বয়স অনুযায়ী সিহঁতে কেটচিং কেপাচিটিটো বেলেগ থাকে যেতিয়া সিহঁতি কেটচ কৰিব সেয়ে এক্স্যাক্টলি আপোনালোকে চিন্তা কৰিব নালাগে কেতিয়াবা কিছুমান বাচ্চাৰ দেৰি হয় আৰু প্ৰথমতে সিহঁতে পেন্সিল এনেকৈ ধৰিব পাৰে কিছুমান বাচ্চাই এনেকুৱা পজিচনত তাৰ পিছত কিছুমানে এনেকুৱা পজিচনত ধৰি এনেকৈ আঁকিব চেষ্টা কৰে প্ৰথম পেন্সিল ধৰোতে এনেকেও ধৰে কিছুমানে পেন্সিল এডাল যেতিয়া বাচ্চাই ধৰিব তেতিয়া ফোকাস কৰিব বাচ্চাটোৱে পেন্সিলডাল কেনেকৈ ধৰিছে
এইটো এটা পজিশ্যন হয় যে পাৰফেকশ্যনকে ধৰিব কাৰণে সিহঁতৰ 2 বছৰ পাছত বয়সৰ পৰাহে পাৰিব লাহেকৈ কিন্তু তাৰ আগলৈকে সিহঁতে যিকোনো প্ৰকাৰে পেঞ্চিল ধৰিব স্কেটছ ধৰিব যি দিয়ে আপোনালোকে তেনেকেই ধৰে ইমান সোনকালে এইটো পাৰফেকশ্যন নাহে আৰু এইটো ভিডিঅ' মই বিহুৱে যেতিয়া পাৰফেক্টলি বুলিয়ে ক'ব ধৰিছোঁ আৰু তাই অকণমান মানে ভালকৈ কলম বা পেঞ্চিল ধৰিছিলেগৈ আৰু ভিডিঅ'টো মই কেপচাৰ কৰি ৰাখিছিলোঁ আপোনালোকৰ আগত আগবঢ়ালোঁ তাইক এতিয়া 2 বছৰ হোৱাই নাই এনেকুৱা ডায়েৰী মানে মোৰ শেষ কৰিলে তাই আগবিক কৰি আৰু এইটো এতিয়া বৰ্তমানৰ ভিডিঅ' তাই এতিয়া নাৰ্চাৰী ক্লাছ কৰি আছে অনলাইন ক্লাছ হৈ আছে আৰু এইবিলাক তাই এতিয়া আঁকিছে আৰু তেনেহ'লে ভিডিঅ'টো আছিল ইমানেই যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই